কাট ব্লক रंजालि बैसागुआ रंजालि बैसागु हिसाबै रायजो राजानि सिगाङाव नुजाफैबाय। बारदै सिख्ला महरै बोथोर सोलायनायखौ लाबोबाय। दिनै रंजालि बैसागु लानानै रायजो राजानि गोरबोआव जोबोद रंजानाय दं। किन्तु बेनो जे जोंहा मोखाङाव COVID-19 खौ लानानैबो साबधान जानानै थानांगौ। बे हिसाबै जोङो ज' जाजाय रंजानो हायाखै। जोङो ज' जाजाय रंजानो हायाखैबाबो गावबा गाव न' थानानै जोङो बैसागुनि रंजानायखौ फालिदों। गावबा गाव जेरै परबाव जि रिति निति दङ बे रिति नितिखौ जोङो फालिगासिनो दङ। आरो बेराफारसेथिं मानगोनां जोंनि आसामनि गिबि मन्थ्रि मुस्ति सर्बानन्द सन'वाल बिथाङा दिनैनि सानाव बे बैसागनि पहिला दिनाव गावबा गाव न'नि दरखङाव साखि सावनानै माने दिनै बैसागुखौ बरायनो थाखाय जोंखौ खावलायहरदों। आरो बेजों लोगोसे जोंनि गोरबोआव साखि सावनाय लोगो लोगो मोनसे गोथार साननाया फैयो। आरो गोथार सानोब्ला जोंनि गोरबोआव जे खोमसि दरसि जानानै थानाय जे जोंनि सिन्था बे सिन्थाया गोसोनिफ्राय खारो। आरो बेजों लोगोसे जोङो बे कर'ना भाइरासखौ माने एखेबारे होबथानो थाखाय जोङो गोहो बोलोखौ मोनगोन बे फोथायनायजों जोंनि सारा आसामनि सुबुं माहारिखौ दिनैनि सानाव साखि सावनो थाखाय खावलायहरदों। आरो बे हिसाबैनो बिथांनि बे थिननायखौ जोङो गोरबोजों बरायदों। आरो दिनै जोङो ज' जाजाय BSU बा बड'लेण्ड स्टुडेन्ट इउनियननि माने दैदेनगिरि बिथांमोनखौ लानानै जों दिनै बेवहाय ज' मुख्यमन्त्रीनि जि खावलायनाय बे खावलायनायखौ जों फालिदों। জাষ্ট এইটো এটা সংযোগ আমি ক'ব পাৰিম। একচুৱেলি লকডাউনৰ কাৰণে বহুত এনেকুৱা ফেমিলি আছে যিটো বাহিৰত ওলাব নোৱাৰে আৰু বহুত ডেইলি ৱেজ আৰ্নাৰ নিজৰ ঘৰত আছে। গতিকে তাত অলপ খাদ্য সামগ্ৰী যিটো আছে শ্বৰ্টেজ হৈ আছে। আমি এনেকুৱা খবৰ পাই আছিলোঁ। খবৰ পোৱাৰ পাছত আমি এইটো প্ৰগ্ৰাম যিটো আছে এইটো পাতিছোঁ। আৰু আজি টোটেল 367 ফেমিলিক আমি ৰেচন ডিষ্ট্ৰিবিউট ইয়াত কৰি আছোঁ। আৰু এটা ভাল সংযোগ কি আজি বিহুৰ দিন বহুত শুভ দিন। আৰু বিহুৰ দিনত আমি মানুহৰ হেল্প কৰি পাইছোঁ। সেইকাৰণে আমি টু বি আৰ লাকি। ছাৰ আজি 21 দিন আজি 3rd মে'লৈকে আকৌ লকডাউন ঘোষণা কৰা হৈছে। আমাৰ ডিষ্ট্ৰিক্টৰ পাব্লিকক কি আহ্বান জনাব? ডিষ্ট্ৰিক্টৰ পাব্লিকক আহ্বান জনাই আছোঁ। প্ৰথমটো মই ধন্যবাদ দি আছোঁ কি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ৰাইজ বহুত ভালদৰে লকডাউনক ফ'ল' কৰিছে আৰু ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন ৰাখিছে। সেইকাৰণে মই ৰাইজক মানে কি বহুত ধন্যবাদ দি আছোঁ। আৰু লগতে 3 মে'লৈকে লকডাউন থাকিব। ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন কৰিব লাগে। গভৰ্ণমেণ্টৰ যি অৰ্ডাৰ আছে যি আহ্বান আছে সেইটো মেইনটেইন কৰিব লাগে। আৰু নিশ্চয় মেইনটেইন হ'ব আমাৰ ডিষ্ট্ৰিক্টত এনেকুৱা আশা আছে আমাৰ। আৰু মই ৰাইজক আহ্বান কৰি আছোঁ কি এইটো ফ'ল' কৰক। কিয়নো কৰোণা এনেকুৱা ডিজিজ এতিয়ালৈকে কোনো মেডিচিন ওলোৱা নাই। জাষ্ট এটাই মেডিচিন আছে ছ'চিয়েল ডিষ্টেঞ্চিং। এইটো ফ'ল' কৰিব লাগে। ছাৰ আৰু আমাৰ যে ইয়াৰ পৰা 29 জন গৈছিল আমাৰ ডিষ্ট্ৰিক্টৰ পৰা সিহঁতে ক'ত আছে এতিয়া? 29ৰ মাজত 29 মানুহ দিল্লীত লোকেট হৈছিলে। কিন্তু এজন মানুহ আমি পাইছোঁ কি বগৰীবাৰীতে আছে আৰু নিজৰ ঘৰত আছে। বাট এইটো মাৰ্কাজ এটেণ্ড কৰা নাই। এইটো দিল্লীত বেলেগ কামত কাৰণে গৈছিলে। আৰু এতিয়া 1 মাহতকৈ বেছি হৈছে। কোনো চিম্পটম এতিয়ালৈকে কৰোণাৰ চিম্পটম নাই তেখেতক। তথাপিও এতিয়াও তেখেত অবজাৰভেশ্যনত আছে। আৰু আমাৰ মানুহ আৰু হেল্থ ডিপাৰ্টমেণ্টৰ মানুহ মাজে যায় তেওঁক চেকআপ কৰে। এতিয়ালৈকে কোনো চিম্পটম নাই। বাকী 28 জন যিটো আছে বাহিৰত আছে এতিয়াও অসমলৈ অহা নাই।